নমস্কাৰ সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেললৈ মই স্বাগতম জনাইছোঁ। চাৰ্টছ এণ্ড ইণ্ডাইচেছ অৰ্থাৎ সূচক আৰু ঘাতৰ দ্বিতীয় খণ্ডলৈ আহিছোঁ। যোৱা ভিডিঅ'টোত মই চাৰ্টছ এণ্ড ইণ্ডাইচৰ প্ৰথম খণ্ডটো আলোচনা কৰিছিলোঁ। যদি আপোনালোকে প্ৰথম খণ্ডটো চোৱা নাই তেনেহ'লে চাই ল'ব, ঠিক আছে। আজি মই নেক্সট পিছৰখিনি আলোচনা কৰিম। আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই ঘাতাংকৰ বিষয়ে কথা আলোচনা কৰিম, ঠিক আছে। মানে যদি মই কওঁ a to the power m, ঠিক আছে, ইয়াত a কি আৰু m হৈছে a ৰ ঘাত, অৰ্থাৎ a হৈছে আধাৰ, বেজ বা আধাৰ, অসমীয়াত আধাৰ কয়, আধাৰ, ঠিক আছে। আৰু m হৈছে ঘাত, ইংলিছত ইণ্ডাইচেছ বুলি কয়। ঠিক আছে, এ হৈছে আধাৰ, এম হৈছে ঘাত। যদি আমি এইটো পঢ়িব লাগে ইংলিছত ক'ব এ টু দি পাৱাৰ এম, আৰু যদি অসমীয়াত হয় এৰ ঘাত এম, ঠিক আছে। যদি মই কওঁ এ টু দি পাৱাৰ এম ইনটু এ টু দি পাৱাৰ এন, এইটো কেনেকৈ সমাধান কৰিম? যেতিয়া এনেকুৱা ধৰণৰ অংক থাকে, এনেকুৱা ধৰণৰ দিব, ইয়াৰ আধাৰটো যেতিয়া ছেম থাকিব, আছে ইয়াতো এ আছে, হয়নে? থাকিলে এইটো থাকিব, পুৰণা মানে ওপৰত যিটো পাৱাৰ আছে, ঘাত আছে, এইটো এম আৰু এন, এই ঘাতটা যায়, এনে এম প্লাছ এন হ'ল। থাকে তেতিয়া ওপৰত যিটো পাৱাৰ আছে যোগ হৈ যায়। মই এটা উদাহৰণ যদি দি কেনে দেখাই দিওঁ, টু কি 2ৰ পাৱাৰ 3 আৰু 2ৰ পাৱাৰ 1, এতিয়া কি হ'ব মানে 2 থাকিব, আধা একে আছে, 2 এতিয়া আধা একে থাকে, মাজত পূৰণ চিন থাকে, ওপৰৰ ঘাতটো কি হয় যোগ হৈ যাব, 3 + 1 মানে কি হ'ল 2 টু দি পাৱাৰ 4, অৰ্থাৎ 2ৰ ঘাত 4, ঠিক আছে। ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰত কেনেকুৱা হয় আহক চাই লওঁ। হৰণৰ ক্ষেত্ৰত চাব, যদি আমাৰ এনেকৈ থাকে এ টু দি পাৱাৰ এম ডিভাইডেড বাই এ এইটো হৰণ চিন, থাকিলে কি হয় বেছ একে আছে, আমাৰ আধাৰ একে আছে, মাজ চিন হৰণ আছে, হৰণ থাকিলে পাৱাৰ দুটা মাইনাছ যাব, অৰ্থাৎ এম মাইনাছ, ঠিক আছে। মই এটা উদাহৰণ যদি দেখাই দিওঁ তেনেহ'লে 3 টু দি পাৱাৰ 4 হৰণ 3 টু দি পাৱাৰ 2, এইটো এতিয়া কেনেকৈ সমাধান? এইটো সমাধান কৰিলে বেছ একে আছে, 3 মাজত হৰণ চিন আছে, হৰণ চিন থাকিলে পাৱাৰটো কি মাইনাছ যাব, 3 লিখক 4 - 2, ঠিক আছে। এনচাৰ কেনেকুৱা 3 স্কুৱেৰ, 3 স্কুৱেৰ মানে 9, এনেকৈ উত্তৰসমূহ নিৰ্ণয় কৰিব পাৰি, ঠিক আছে। কওঁ এইবাৰ চাব এটা এৰ টু দি পাৱাৰ এম, এৰ ঘাত এম পূৰণ বি ঘাত এম, এতিয়া চাব আছে ইয়াত এম আৰু এম, কিন্তু বেছ যিটো আধাৰ সেইটো বেলেগ বেলেগ আছে। যদি আহে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব? এনেকুৱা আহিলে আপুনি কি কৰিব, ঘাত আছে বেছ বেলেগ বেলেগ আছে, এতিয়া বেছটো পূৰণ কৰি দিব এ বি এম, ঠিক আছে। এনেকৈ সমাধান হ'ব। মই উদাহৰণটো দেখুৱাই দিম। যদি মই কওঁ 4 টু দি পাৱাৰ 2 কওঁ আৰু 3 টু দি পাৱাৰ 2 হয়, তেতিয়া কি হ'ব গম পায়নে? আমাৰ ঘাত একে আছে 2 2, কিন্তু বেছ আধাৰ একে নাই, এটা 4 আছে, ইয়াতে 3 আছে, তেতিয়া কি হ'ব এই বেছটো পূৰণ কৰি দিব, 4 3 12, ঘাতটো তেনেকৈ ৰাখি দিব স্কুৱেৰ, ঠিক আছে। এইটো যদি এনেকুৱা আহে ফৰ্ম এনেকৈ কৰিব লাগিব, ঠিক আছে। এনেকৈ হৰণৰ ক্ষেত্ৰত একে কথা, যদি এ টু দি পাৱাৰ এম আহে হৰণ বি টু দি পাৱাৰ এম আহে, চেম প্ৰচেছ হৰণ কৰি দিলে, এইটো হৰণটো কৰিব পৰা এনেকৈ এ বাই বি ডিভাইড বাই এম, ঠিক আছে। মই এটা উদাহৰণ যদি দেখুৱাই দিওঁ
4 to the power 2 1 2 to the power 2 এটা কেনে কৰিব 2 এৰে 4 হৰণ কৰি দিব 2 এৰে 4 হৰণ কৰিলে কি হ'ব 2 হ'ব 2 স্কয়াৰ ঠিক আছে বেস যদি বেলেগ থাকে আৰু ঘাত একে হয় তেতিয়া এই ফৰ্মটো আমি ব্যৱহাৰ কৰিব পাৰিম বা এই ফৰ্মৰ দ্বাৰা আমি ঠিক আছে আপোনালোকে নিজে প্ৰেক্টিছ কৰিবৰ কাৰণে মই কেইটামান প্ৰশ্ন দি আপোনালোকে সেইকেইটা নিজে প্ৰেক্টিছ কৰিব কিমানখিনি বুজি পালে নিজে গম পাই যাব ঠিক আছে মই দিছোঁ 3 to the power square into 3 to the power 4 day into 3 to the power 1 equal to what এটা আৰু এটা দি দিছোঁ মই যদি মই দিওঁ 4 to into 4 to the power 6 equal to what এইটো এটা কৰিব আৰু এটা দি দিছিলোঁ 3 নম্বৰ দিওঁ মই আৰু যদি মই দিওঁ 7 to the power 2 divided by 7 to the power 1 equal to what ঠিক আছে এই তিনিটা মই আপোনালোকক চেষ্টা কৰি চাব কাৰণে দিছোঁ এবাৰ চেষ্টা কৰিব চেষ্টা কৰিলে এতিয়া মই কিখিনি বুজালোঁ আপোনালোকে কিমানখিনি বুজি পালে সেইটো নিজে নিজে যাব ঠিক আছে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব লগতে যদি ভাল পালে তেন্তে লাইক কৰি দিব আজিলৈ ইমানতে ধন্যবাদ